এই ভিডিঅ'টো যোৱা 18 ডিচেম্বৰ তাৰিখৰে হাতত গিফ্ট লৈ ৰাতিপুৱাই যাব ওলাইছোঁ এফালে এডিটিঙৰ এলাহত ভিডিঅ' আপলোড কৰিবলৈ মই আজিহে সময় পালোঁ দেই। আৰু লগত এয়া হৈছে বা এতিয়া আমি ৰাতিপুৱাতে আহি পালোঁহি প্ৰতীক্ষা হস্পিটেল, কাৰণ আজি আমাৰ নতুন আলহীক ইয়াতে ৱেলকাম কৰিম। আৰু এয়া হৈছে আমাৰ হ'বলগীয়া নিউ পেৰেণ্টছ, মানে মোৰ বা আৰু ভিনদেউ। এতিয়া আমাৰ বাইদেৱে খুব বেছি টেনশ্যন লৈ আছে, যিমানে অতীত যোৱাৰ টাইম আহিছে তাই সিমানে বেছি ভয় খাইছে, আৰু মই তাইক যি টি কথা কৈ হহুৱাবলৈ চেষ্টা কৰি আছোঁ। এতিয়া ভিনদেউৱে তাইক অতিলৈ লৈ গ'ল আৰু এঘণ্টামানৰ পিছতে আমাৰ গুড নিউজ আহি গ'ল, মানে এজনী ধুনীয়া পৰীৰ মই মাহী হ'লোঁ। জীৱনত প্ৰথমবাৰৰ বাবে মাহী হৈছোঁ, কিমান যে বেছি ফূৰ্তি পাইছোঁ বুজাব নোৱাৰোঁ, মানে মইতো ফূৰ্তিতে কান্দিয়ে পেলালোঁ। আৰু এয়া হৈছে তাইৰ প্ৰথমখন ফটো। মৰমতে মই তাইক নাম দিছোঁ জিউ মা। জিউ শব্দৰ অৰ্থ হৈছে জীৱন, আৰু তাই মোৰ কাৰণে তেনেকুৱাই হয়। আৰু নামতহে তাই আচলতে মোৰ ভাগিন, কিন্তু তাই মোৰ কাৰণে মোৰ প্ৰথমজনী ছোৱালী। সদায় ভালে থাকা জিউ মা, আপোনালোকেও তাইক আশীৰ্বাদ কৰিব দেই।